Hey, hey, Island Warrior. Hey, hey, Matuli. Hey, I pull a homie আৰু পিতা ব্ৰহ্মপুত্ৰ মাতুলিৰ ডেকা ঘৰ ঘৰ মোৰ সত্ৰত আহিবা মাতুলি চাবা গুৰুজনা সৃষ্টি জীয়াই ৰাখিছো অসমীয়াৰ কলা কৃষ্টি লাহে লাহে আহে হেল্ল' হয় কওকচোন হয় ক'লে আহিছে এইটো প্ৰিয়া কথা আচ্ছা এই নম্বৰ মানে মোক আপোনাৰ এই মেছেজ যে আহিছিলে আপুনি দিছিলে নেকি এইটো কি মেছেজ ব মেছেজ মানে আপোনাৰ আপুনি বিবাহিত নে বা অবিবাহিত মই অবিবাহিত হয় আপুনি বিয়া নাই হোৱা মানে কোনে কৈছে মই তেন্তে কথা পাতিব পাৰো ন তেনে কথা এটা কোনে কৈছে মই মানে আপোনাৰ এইটোত মেছেজ আহি থাকে অকল মানে আপোনাৰ নাম্বাৰটোৰ পৰা মেছেজ আহি থাকে তাৰপৰা এনেকে মানে ৰাতি মেছেজবিলাক ৰাতি বেছিকে আহে তাৰপৰা কয় এনেকে শুব মই টোপনি নাহে তোমাৰ অবিহনে কিবা কিবি এনেকে আহে মোক খং উঠি গৈছে ন আপুনি দেখকচোন মোক মানে আপোনাৰ হোৱাটছআপ আছে ন মোৰ হোৱাটছআপ মানে আপোনাৰ নেট মানে এই জাষ্ট এদাই হৈছে 1 GB চলাই আছিলো আপোনাৰ ভিডিঅ' মানে এই চিনেমাখন ডাউনলোড দিছিলো হয় আপুনি যিখিনি মেছেজ আছে সেইখিনি আপুনি মোক কাইলে দি দিব আপোনাৰ যেতিয়া নেট আহে কাইলে দি দিব নহয় বাইদেউ চাওক এই ফোনটো মানে মোৰ বহুত পাৰ্সোনালি মানে বহুত এইটো কি মই গতিকে হয় এইটো আপুনি কোন কৈছে মই জোহাৰৰ পৰা কৈছো আপোনাৰ নামটো মোৰ নাম বিকাশ আমিন হা বিকাশ আমিন হয় নেকি ইয়াততো দেখাব ন তেনেকে গলে হয় হয় আৰু বোলে হয় কিবা ফৰৱাৰ্ড মেছেজ গৈছে সেইটো বেলেগ কথা তেনেকে যাব পাৰে কিন্তু তেনেকে মানে লিখি মই নহয় মানে আপোনাৰ এনেকে কেতিয়াবা ৰাতিপুৱা মগজটো গৰম কৰি দিয়ে মানে আপোনাৰ গুড মৰ্ণিং বুলি কয় তাৰপিছত আকৌ কয় কি কৰিছা কি বাবু উঠিলা বাবু ভাত খালা এসব কি মানে এটা কাম কৰক আপুনি আপোনাৰ ঘৰত বেলেগ মোবাইল আছে নাই মোৰ বেলেগ মোবাইল মানে বাবা ভাগৰ আছে পাপা ডিউটিত গ'ল আপুনি এটা কাম কৰক কাৰোবাৰ হটস্পট লওক আৰু মোক স্ক্ৰীনশ্বট এটা দিয়কচোন তেতিয়াহে মই গম পাম ন হটস্পট ল'বলৈ মানে এতিয়া আপোনাৰ মই এইটো একদম মানে পথাৰ মাজত আছো ওচৰত মানুহ নাই আপুনি এইখিনি এনে মিছা কথা নকব ন মিছা কথা এই সন্ধিয়াখন আপোনালৈ মই ফোন কৰিম নি হয় নেকি তেতিয়া আপুনি আজি দিনটো ৱেট কৰক যদি আপুনি তেতিয়া কাইলে আপোনাৰতো 12টা বজাত নেট আহিব ন না আপুনি চেক কৰিছিলে ভালকে ৰ'ব মোৰ যিটো আপোনাৰ মানে ফাদাৰ মই নাই আৰু মই আপোনাক মই যদি চিনি পালো মই আপুনি কোনে কৈছে কি কথা নকলো মোৰ পাপাৰ যিজন লগৰ হয় না লগৰজন যোৱাটো এছপি হয় গতিকে মই নাম্বাৰটো তেওঁ ট্ৰেক কৰিবৰ কাৰণে দিছিলো কিন্তু আপুনি লোকেশ্যনটো যদি আপুনি সঁচাকে কৈছে সেইটোৱে হ'ব চাগে নিশ্চয় গতিকে মানে আপোনাৰ ৰাতিপুৱা হলে বাবু ভাত খালা বাবু উঠিলা আৰু ৰাতি হলে গৈ আপোনাৰ বোলে তোমাৰ অবিহনে মই এনেকে থাকিব নোৱাৰো তুমি অকল তোমাৰ মানে কথাকে আহি থাকে শুব নোৱাৰো খাব নোৱাৰো এই চব কি মানে মই লাজ পাওঁ ন মোৰ নিজৰ সন্তান আছে মোৰ ঘৈণী আছে ন ঘৈণীয়ে দেখি গৈছে ঘৰত গালি পাইছে ন বেয়া হৈছে ন কওক 1 মিনিট ৰ'ব মই আপোনাক ফোন কৰিছো দেই ফোন কিয় কাটি দিছে কেলে নাই ঠিক আছে তেতিয়া আপুনি হোল্ডত থাকক হোল্ডত নাথাকো ৰ'ব মই ফোনটো আপোনাক মই কাটিমেই বাৰু ৰ'ব হেল্ল' 2 মিনিট ৰৈ দিয়ক ৰ'ব এইটো শুনক হেল্ল' ৰ'ব শুনক আপুনি মোৰ মেছেজখিনি স্ক্ৰীনশ্বট হোৱাটছএপত চেণ্ড কৰি দিছো ৰ'ব ঠিক আছে দিয়ক দিয়ক শুনক এতিয়া কেনেকে নেট আহিলে আপোনাৰ নেট আহিলে মানে মই ওচৰত লগৰ এটাক ফোন কৰিম দৰকাৰ হ'লে তাক মাতি কিনি হ'লেও দিয়ক তেতিয়াহ'লে বাকী আপোনাৰ নামটো কি বুলি ক'লে খালি মোৰ নাম্বাৰটো ওপৰত ওলাই থাকিব লাগিব হ'ব বাৰু খালি আপোনাৰ নাম্বাৰটো ওলাই থাকিব ঠিক আছে মোৰ আপুনি যিটো এইটো নাম্বাৰত ফোন কৰিছে ন এইটো নাম্বাৰ মানে আপুনি হেৰি থাকিব লাগিব এই মোৰ নাম্বাৰটো মানে ওপৰত ওলাই থাকিব লাগিব আপোনাৰ ঘৰটো কোন জেগা বুলি কৈছিলে বাইদেউ সেইটো বাদ দিয়ক আপুনি দি লওক তাৰপৰা মই আপুনি মানে মই কোৱাখিনি কৈ দিয়ক তাৰপিছত মই আপোনাক স্ক্ৰীনশ্বট দি আছো কাৰণ লগৰটোক মানে মই মেছেজ এটা কৰি কিনি দিছো সি আহিছো বুলি কৈছে ওচৰতে আছে আহি আছে ঠিক আছে তেতিয়া ৰৈ দিয়ক আপুনি মই লাইনতে আছো বাৰু ঠিক এইটো আপোনাৰ নাম্বাৰ হয় ন এইটো নাম হেৰি আপোনাৰ মোৰ মানে মাইকী নহয় একচুৱেলি মোৰ মানে ঘৈণীৰ নাম ঘৈণীও নহয় মানে মোৰ ৱাইফৰ ঘৈণীয়ে
বাকী হেৰি ন আপোনাৰ মানে কি অসুবিধা হয় ন আপোনাৰ সন্তান আছে ঘৰত তেনেকে ঘৈণী আছে ময়ো ইমান মানে মই ইমান হেৰি হৈ থকা মোৰো বয়ফ্ৰেণ্ড আছে মোৰ ঘৰত বিয়া ঠিক হৈ আছে মোৰ বহাগত বিয়া গতিকে মই ইমান হেৰি নহয় গম পাইছো বাৰু সেইটো হলে ভালেই কিন্তু মানে আপোনাৰ তেতিয়া মই মানে ৰ'ব আপোনাক মই আপোনাৰ আপুনি লাগিলে মোক মানে যাৰ লগত মোৰ ঠিক হৈ আছে ন তেওঁৰ লগত মই কথা পতাই দিছো আপুনি লাগিলে হেৰি থাকক হল্ডত থাকক ৰ'ব নালাগে ইমানখিনি মই নবহাও ইমানখিনি আপোনাৰ জাষ্ট বুজাব তেতিয়াহ'লে মই মানে ইমানখিনি আৰু মোৰ চিম মানে মোৰ মোবাইলটো অলপ দিনৰ আগতে মানে হেৰি হৈছিলে মই লগ পাহৰি গৈছিলো মই ছফ্টৱেৰ মাৰিছিলো আৰু তেতিয়া যদি মানে তেনেকুৱা কোনো হ'বলগীয়া নাই ন মই হেৰি কৈছো নাই ফোন নকৰিব কাকো তেতিয়া মই কাটি দিম কিন্তু আপুনি ফোন কাকো কাৰণ মই আপোনাৰ লগতে কেলে ফোন কৰিবলৈ নিদিয়ে তেতিয়াহ'লে মই সুধিম তেওঁ দিব পাৰে মোৰ মোবাইল তেওঁ পায় গতিকে তেওঁ দিব পাৰে মই সুধি ল'ম যদি তেওঁ দিছে নিদিয়ে ন তেনেকুৱা মেছেজ কিয় দিব ন হয়তো আপোনাক চিনি পায় বা ধেমালি কৰিছে তেনেকুৱাও হ'ব পাৰে ধেমালি নহয় একচুৱেলি মই পাইছিলো আপোনাক কালি পৰহি পাইছিলো গতিকে আজি আপোনাক মই আপুনি ধেমালি কৰিছে কোৱা নাই মই তেওঁ ধেমালি কৰিব পাৰে আপোনালৈ সেইটো কৈছো মানে ধৰক মোৰ পৰা কিজানি আপোনাক জুখিও চাব পাৰে আপোনাৰ চিনাকি আপোনাৰ লগৰো হ'ব পাৰে ফ্ৰেণ্ডো হ'ব পাৰে আপুনি হয়তো একেলগে অফিচত কামো কৰিব পাৰে সেইটো ধেমালি কৰাৰ কথা নহয় কিন্তু মানে 3 দিনমান হ'ল মই মেছেজটো পোৱা কিন্তু আজি আপোনাক কৈছো হয়তো আপোনালে নাম্বাৰটো ভুল হৈ যাব পাৰে মই নাজানো বাৰু দেই কিন্তু মই জনামতে আপোনাৰ এইটো নাম্বাৰে হয় আৰু আপোনাৰ এইটো কথাটো যিমান নহলেও বেয়া লাগে ন কাৰণ দুজনীকে ঘৈণী আপোনাৰ তাহতে কি ভাবে বাৰু কেইজনী ঘৈণী আপোনাৰ দুজনী ঘৈণী আপোনাৰ ল'ৰা ছোৱালী এনেকে ৰং নাম্বাৰ লগাই নেকি বাৰু ৰং নাম্বাৰ নহয় ন এইটো আপুনি নিজে চাই আনিছে মানে কি ৰং নাম্বাৰ মই আপোনাক ফৰৱাৰ্ড কৰি আছো ৰ'ব আপুনি জাষ্ট ৱেইট কৰক মই মেছেজ কৰি দিছো আপোনাক মোক ফৰৱাৰ্ড নালাগে মোক স্ক্ৰীনশ্বট লাগে ফৰৱাৰ্ড কৰি মই আপোনাক বেলেগৰ মেছেজো দি দিব পাৰোঁ মোক স্ক্ৰীনশ্বট লাগে স্ক্ৰীনশ্বট কি বুজি পাই নহয় স্ক্ৰীনশ্বট মই বুজি পাওঁ আপোনাৰ হেৰি নহয় কি বুলি প্ৰথমতে পৰহি দিছিলা বাবু ভাত খালা ৰাতিপুৱা 4টা বজাতে ভাত খাই নিব গম পাইছে নাই তাৰপৰা আকৌ মই আকৌ পাগল নহয় ন তেনেকুৱা কথা সুধিবলৈ তাৰপৰা আকৌ 1 মিনিট ৰ'ব মই আপোনাক সোধাই দিছো ন আপুনি আকৌ হোল্ডতো নাথাকে কনফাৰেন্সো নকৰে আপুনি তেতিয়া কৰিলে মই ফোন চোন এয়াৰপ্লেন মোড ফোন চোন আপোনাৰ ভাঙি পেলাম আকৌ মই এনেই খং উঠি আছে মই ভাঙি পেলাম তেতিয়া সেইটো কেলে আকৌ আপুনি যদি সঁচা কথাই কৈছে যদি আপুনি সঁচা কথা তেতিয়াহ'লে ৰ'ব আপুনি যদি সঁচা কথা সেইটো সঁচা কথা আপোনাৰ লগতে পাতিম আপুনিহে মালিক মানে আৰু দুটা মালিক আছে নেকি আপোনাৰ লগত নহয় চাওক আপুনি যদি সঁচা কথাই কৈছে তেতিয়াহ'লে আপুনি ভয় কৰিছে কেলে মই সুধিম জাষ্ট সুধিম যে মই সুধিম যে এইটো নাম্বাৰ ফোন কাটিম মানে মেছেজ দিছিলে নেকি মই আইফোন ভাঙি পেলাম কিন্তু ভাঙক মোৰ সেইটোত একো নাযায় আপুনি মোবাইল ভাঙে টিভি ভাঙে কিবা মই আপোনাক স্ক্ৰীনশ্বট দিছো মই ক্লিককে আপুনি চাউণ্ডটো শুনিব ৰ'ব মানে আপোনাৰ কালি সেই ৰাতি 12টা বজাত কৈছে বাবু উঠিলা 12টা বজাত আকৌ উঠিলা এক মিনিট ৰ'ব আপুনি হোল্ডত থাককচোন মোৰ ফোন এটা আহিছে ফোন নালাগে আপুনি মই ফোন কাটিম কিন্তু ৰ'ব আপুনি হোল্ডত থাকক মোৰ ফোন এটা আহিছে আপুনি ৰখি দিয়ক হেল্ল' এই তুমি নাম্বাৰ এটা চোৱাচোন টু কলাৰ আপোনালোক প্ৰেংক এটা কৰি আছো প্ৰেংকৰ মিনিংটো আপুনি জানে না ফোনটো ৰিচিভ কৰিছো হেল্ল' আপুনি